এইখিনি কথা ভাবি আমনি যে ৰাস পাতিবৰ কাৰণে মন কৰিলে তাৰ কাৰণে মই কমিটিক ৰাইজক মই ধন্যবাদ জনাইছোঁ। নমস্কাৰ। পোনপ্ৰথমে মই সকলোকে শ্ৰীকৃষ্ণ ৰাসলীলাৰ শুভেচ্ছা ও অভিনন্দন জনাইছোঁ। যিহেতু আজি এইবাৰ আমাৰ আমনিত প্ৰথমবাৰ কাৰণে যি ৰাস উদযাপন কৰা হৈছে, আজি এই ৰাস উদযাপন পৰিচালনা কমিটিক মই ধন্যবাদ জনাইছোঁ। যিহেতু তেওঁলোকে আজি এই পদক্ষেপ লৈছে, তেওঁলোকক মই কৈ আছোঁ যে তেওঁলোকৰ আগতো যিহেতু বছৰে বছৰে এনেকুৱা আমাৰ ৰাসলীলা উদযাপন কৰে। আমাৰ তৰফৰ পৰা আমি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।
যদি বহু চাৰিতে নাহি পাৰহ তবে আমাৰ স্কন্ধ চলহ
আপোনাৰ মহিমা আপুনি মেঘত কৰি জীৱক কৰি পৰিধান আমাক কৰি পৰিধান হে প্ৰভু তোমাৰ শ্ৰীচৰণতে তোমাৰ এই ৰাসলীলা নাট ভাগি উদযাপন কৰা হ'ল ইয়াত অনেকখিনি ভুল অপৰাধ হ'ব পাৰে গায়ে বাক্যে নাচে বাগে সকলোখিনি অপৰাধ হ'ব পাৰে সকলোখিনি অপৰাধ ক্ষমা কৰি তোমাৰ শ্ৰীচৰণৰ ঠাই দি কৃপা আমি লগা প্ৰভু কৃষ্ণ প্ৰাৰ্থনা অ হৰি অ কৃষ্ণ হৰি কৃষ্ণ